ओम नमः शिवाय। শিৱ सबके सहाय। আজি মই এইটো ভিডিঅ'ত আপোনালোকে স্ক্ৰীনত যিখন নক্সা দেখি আছে সেই নক্সাখন এটা অত্যন্ত শক্তিশালী নক্সা হয়। ইয়াৰ ফলতে আপোনালোকে আপোনালোকৰ যিবিলাক প্ৰিয়জন যিবিলাক মৰি গৈছে তাহাঁতক আপুনি সপোনত দেখিব পাৰে। হয়, যদি আপোনালোকে আত্মা বিশ্বাস নকৰে বা ভূত পিশাচ বিশ্বাস নকৰে তেনেহ'লে এইখন নক্সা ব্যৱহাৰ কৰি চাওক। এইখন মোৰ জীৱনত নিজে ব্যৱহাৰ কৰি চাইছোঁ। সেইকাৰণে যদি কোনোবা সাহসী পুৰুষ আছে তাহাঁতে এইখন ব্যৱহাৰ কৰিব পাৰে। মইতো ক'ব গ'লে জাষ্ট এইখন মই এই ভিডিঅ'টো ইনফৰমেশ্যনৰ কাৰণেহে বনাইছোঁ, কোনো ব্যৱহাৰ নকৰিব। কিন্তু যদি কোনোবা এনেকুৱা পুৰুষ আছে যি সাহসী হয় তাহাঁতে এইখন ব্যৱহাৰ কৰিব পাৰে। যদিহে আপুনি আত্মা চাব বিচাৰে বা নিজৰ প্ৰিয় কোনোবা যদি মৰি গৈছে তেখেতলৈ যদি খুব মনত পৰে আৰু তেখেতৰ যদিহে আত্মাৰ লগত কথা পাতিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইখন নক্সা মই যেনেকৈ কৈছোঁ সেই ধৰণে যদিহে আপোনালোকে বনাব পৰা ক্ষমতা আছে তেতিয়াহ'লে আপুনি যাৰেই আত্মা নহওক কিয় তাৰ লগত আপোনালোকে সপোনত কথা পাতিব পাৰিব। হয়, সপোনত সেই আত্মাটো আপোনাৰ সপোনলৈ আহিব আৰু আপোনাৰ লগত কথা পাতিব। আপুনি যি কৰোঁ বুলি কয়, যি সোধোঁ বুলি কয় চব সেই আত্মাটোৰ লগত আপুনি কথা পাতিব পাৰিব। কিন্তু এইখিনি কাম কৰাৰ আগতে চবতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে আপোনাৰ সাহস। যদিহে আপোনাৰ সাহসটো প্ৰবল আছে তেতিয়াহে এইখন হাতেৰে চুব, অন্যথা আপোনালোকে এইখন ভুলতো ব্যৱহাৰ নকৰিব, কাৰণ কিছুমানৰ মৃত্যু হৈ যাব পাৰে। সেইকাৰণে মই কৈছোঁ যে এইটো ভিডিঅ' মই অকল ইনফৰমেশ্যনৰ কাৰণেহে দিছোঁ, ব্যৱহাৰ কৰি নাচাব। যদিহে কোনোবাই ব্যৱহাৰ কৰে মোক পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰে 6002895351। হয়, এইখন নক্সা কেনেকৈ বনাব লাগিব মই কৈ শুনক। এইখন নক্সা বনাবলৈ হ'লে আপোনালোকৰ যিখিনি শ্মশান আছে, শ্মশানত যেতিয়া মানুহৰ লাশ জ্বলাই দিয়ে, মানুহৰ লাশ জ্বলাই দিয়াৰ পাছতে যিখিনি ছাই থাকে সেই ছাইখিনি আনিব লাগিব। হয়, দেখিছে যেন কিছুমান শ্মশানত লাশ জ্বলি থাকে। সেই শ্মশানত লাশ যেতিয়া জ্বলি থাকে, লাশ জ্বলি হৈ যোৱাৰ পাছত যিখিনি ছাই থাকে সেই ছাইখিনিৰ পৰা অকণমান ছাই আনিব আৰু ছাইখিনি অনাৰ পাছতে সেই ছাইখিনিত কিছুমান পানী টোপাল অলপ তাত পেলাব, নাইবা আপোনালোকে গোলাপ জল বা গংগা জল পেলাব পাৰে। পানী টোপাল পেলোৱাৰ পাছত তাৰপৰা এটা চিয়াহী সৃষ্টি হ'ব। সেই চিয়াহীটো আপোনালোকে যিকোনো গছৰ ডালি এডাল ল'ব আৰু সেই ডালিডাল পেনৰ নিচিনা আকাৰ কৰিব। এতিয়া আপোনাৰ চিয়াহীও সৃষ্টি হ'ল আৰু যিটো কলমেৰে লিখিব আপোনাৰ পেনো সৃষ্টি হ'ল। তাৰপাছত আপোনালোকে এখন কাগজ ল'ব বগা, আৰু সেই কাগজখনতে এই যিটো নক্সা দেখি আছে আপোনালোকে স্ক্ৰীনত সেইটো অংকন কৰিব লাগিব। হয়, স্ক্ৰীনত আপোনালোকক যেনেকৈ দেখুওৱা হৈছে সেইটো মতে আপোনালোকে নক্সা আঁকিব লাগিব। অকণো ইফাল সিফাল কৰিব নোৱাৰিব, যেনেকৈ লিখা আছে তেনেকৈ লিখিব লাগিব। যদিহে আপোনালোকে অকণমানো ইফাল সিফাল কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ নক্সাখনে কাম নকৰা হৈ যাব। সেইকাৰণে স্ক্ৰীনত যেনেকৈ দিয়া আছে তেনেকৈ লিখিব। আৰু যেতিয়া আপোনালোকৰ নক্সাখন বনাই হৈ যাব তাৰপাছতে সেই নক্সাখনৰ আগতে আপোনালোকে এগছ চাকি জ্বলাব আৰু দুডাল ধূপ লগাব আৰু যিটো কুমকুম বুলি কয় কুমকুম সেই নক্সাখনত অকণ ছটিয়াই দিব। কুমকুম এটা পাউডাৰ হয় যিটো পূজা পাতি সামগ্ৰী দোকানত পোৱা যায়। কুমকুম বুলি ক'লে হ'ল আপোনালোকক দি দিব। সেয়া পাউডাৰ অকণ ছটিয়াই দিব সেই নক্সাখনত। তাৰপাছত কৰিব লাগিব কি, আপোনালোকে যেতিয়া ৰাতি শোৱা সময়ত যেতিয়া বিচনালৈ যাব, শোৱা সময়ত বিচনালৈ যোৱা সময়তে এইখন যিখন নক্সা আছে এই নক্সাখন ফল্ডিং কৰিব। ফল্ডিং কৰাৰ পাছতে আপোনালোকে সেইখন আপোনালোকৰ গাৰুৰ তলত লুকুৱাই দিব। হয়, যেতিয়া আপুনি শুবলৈ যাব, শুবলৈ যোৱা সময়তে এই নক্সাখন গাৰুৰ তলত লুকুৱাই ৰাখি থৈ দিব। তাৰপাছত যেতিয়া আপোনালোকে কাগজখন লুকুৱাই দিব, তাৰপাছত ৰাতি 12টাৰ পাছত দেখিব যে আপোনালোকৰ সপোনত যেনেকেই নহওক কিয় যিকোনো আত্মা হওক আকৰ্ষণ হ'ব। আপোনাৰ সপোনত যিকোনো
ভূত হওক বা পিশাচ হওক, আত্মা হওক আপোনাৰ সপোনত আহিব আৰু আপুনি তেখেতৰ লগত যিকোনো কথা বতৰা পাতিব পাৰিব বা যদি কিবা সুধিবলগীয়া কুৱেশ্যন আছে আপোনালোকে সেয়াও সুধিব পাৰে। এতিয়া বহুতে এইবিলাক মিছা বুলি ভাবিব, কিন্তু কৰি পেলাই চাওক, তাৰপাছত যেতিয়া দেখিব তেতিয়া হয়তো চাগে আচৰিত মানিব। মোৰ এটা ক্লাইণ্ট আছিল, তাক মই এইটো উপায় দিছিলোঁ। উপায়টো কৰাৰ পাছতে সি 7 দিনলৈকে জ্বৰত উঠিব পৰা নাই। কাৰণ এইবিলাক বস্তু এনেকুৱা বস্তু যদিহে আপোনালোকে এবাৰ সপোনত দেখি যায়, হয়তো চাগে আপোনালোকে 1-2 মাহলৈ চাগে বিচনাৰ পৰা উঠিব নোৱাৰিব। কাৰণ বহুত বিশ্বাসজাতীয় বস্তু মানুহে দেখা নাপায়, কিন্তু যোনদিনাখন দেখা পাই যায় সেইদিনাখন হয়তো চাগে নেক্সট টাইম চাবলৈ মন কেতিয়াও নকৰিব। কাৰণ এইবিলাক দেখাত অত্যন্ত ভয়ানক ৰূপ লৈ পেলাই আহে আৰু যাৰ বল নাথাকে, যাৰ শক্তি নাই, যোন প্ৰবল নহয় তাহাঁতক অতি সোনকালে আঘাত দি থৈ গুচি যায়। সেইকাৰণে যোন শক্তিদায়ক হয়, যাৰ শক্তি আছে বা যোন কঠোৰ হয়, তাহাঁতেহে এইটো বস্তু কৰিব পাৰে। অন্যথা আপোনাৰ হানি হোৱা সম্ভাৱনা বহুত আছে। সেইকাৰণে এইটো কৰাৰ আগতে মোক কণ্টেক্ট কৰিব নাপাহৰিব। আৰু যদি কিবা সুধিবলগীয়া কুৱেশ্যন আছে মোক সুধিব পাৰে কমেণ্ট বক্সত। আৰু আপোনালোকে এইটো কৰা কোনো বাৰ নাই, যিকোনো বাৰত কৰিব পাৰে। আশা কৰিছোঁ আপোনালোকে বুজি পাই গৈছে। আপোনালোকে এইখন ধুনীয়াকৈ বনাই কৰি হোৱাৰ পাছতে আপোনালোকৰ গাৰুৰ তলত ৰাখি থৈ দিব। আৰু গাৰুৰ তলত ৰখাৰ পাছত দেখিব যে ৰাতি সপোনত যেনেই নহওক কিয় আপুনি যিকোনো ধৰণৰ আত্মা দেখা পাব। এটা শব্দত প্ৰকাশ কৰিবলৈ গ'লে এইখন তাবিজে যিবিলাক আত্মা আছে, ভূত আছে, পিশাচ আছে আকৰ্ষণ কৰে আৰু ৰাতি আপোনাৰ সপোনত দৰ্শন দিয়ে। হয়, আপোনাৰ সপোনত দৰ্শন দিব। আশা কৰিছোঁ আপোনালোকে চব বুজি পাই গৈছে। যদিহে বুজি পোৱা নাই মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। আৰু যোনে এইটো সাধনা কৰিব ইচ্ছা আছে মোক কণ্টেক্ট কৰিব পাৰে 6002895351 and my email ID is edwin@searchtop.com. Thank you.